আনে লাগে গা ধুলেও এই হাতে এনেকৈ চাবোন মাৰিলে এই হাতে এনেকৈ মোবাইলটো লয় আকৌ এইখন হাতত চাবোন মাৰি পেলাই ইপিনে লৈ পিনি এনেকৈ চাবোন মাৰে মানে মোবাইলটো একেবাৰে এৰিবই নোৱাৰে তাই মোবাইল ক'বলৈ হেনো ভাষাই নাই মডাৰ্ণ যুগৰ মডাৰ্ণ কথা পিছে মাতৃ জীৱিত থাকিও মাতৃহাৰা হ'ল ল'ৰা ছোৱালী দুটা এসপ্তাহেদি মা বুলি কান্দিছে কিন্তু মাকহে এতিয়া বেলেগৰ প্ৰেমত আত্মহাৰা হৈছে ল'ৰা ছোৱালী দুটা বাদকে দিছে এতিয়া যেন মোবাইলে সন্তানৰ কাল হৈছে ঘটনা এয়া মৰাণৰ মাতৃয়ে সুযোগ ল'লে সন্তানৰ গৰ্মৰ বন্ধৰ ল'ৰা ছোৱালী দুটাক মোমায়েকৰ ঘৰত পঠাই মাতৃয়ে কাষ চাপিলে এতিয়া নতুন প্ৰেমিকৰ মোৰ ঘৰ হ'ল ১ নং বেজপথাৰ তাৰপৰা মোৰ মানুহজনৰ নাম আছিলে নিৰলা ফুকন মই কামত থাকোঁতে তেওঁ মানে কি নোহোৱা হৈ গ'ল আজি এসপ্তাহ হৈ গ'ল কোনো মানে ঘম গাঠি পোৱা নাই আৰু তেওঁৰ ল'ৰা ছোৱালী দুটা আছিলে মোৰ ল'ৰাটো 13 বছৰ ল'ৰাজনী 9 বছৰ তো মইতো কামত যাবই লাগিব এই গতিকে মানে কি মোৰ অলপ দিগদাৰ হৈছে তাতে ক'ত গৈছে কি কথা বা মই ভাবিব নাজানো আৰু য'তে আছে ভালেই থাকক বাৰু মই এইবোৰ বিচাৰ নলওঁ বাৰু আৰু নেক্সট টাইম যাতে মোৰ ওচৰলৈ আহিব নালাগে আৰু মই তাইৰ প্ৰতি থকা মৰম চেনেহবোৰ বাদ দিলোঁ থানাত এজাহাৰ দিছিলোঁ থানাত এজাহাৰ দিয়া আছে বাৰু হ'লেও মোৰ প্ৰতি তাৰ একো মৰম ভাল পোৱা নাই আৰু এতিয়া সেইবিলাক বহুত আছে তেওঁ এতিয়া নাচ গান কৰে বাৰু আৰু বহুত মিছা কথা কয় মোক এইবোৰ বা মই এইবোৰ ঘৰুৱা কথা বুলি এৰি দিওঁ হ'লেও বা মাইকী মানুহ সুখত থাকক বুলি মই এইবোৰ একো নকওঁ তথাপিতো এনেকুৱা ক'ব নালাগিছিলে বাৰু তেওঁ সন্দেহ এটা লাগে তথাপিতো ইমান ক'ব নোৱাৰোগৈ আৰু এইটো বাৰু পুৱাই গম পাই থাকে হ'লে মইহে গম নাপাওঁ এইটো তেওঁলোকে জানে মানে চব পাৰ্টনাৰ আছে কিবা কিবি এইবোৰ মই বিচাৰি নাযাওঁ বাৰু মোৰ যিটো গ'ল লোকক দুখ দি লাভ নাই মোৰ নিজৰটো ল'ৰাজনৰ নাম জিতেন খনিকৰ বুলি তেওঁ ঘৰ লেপেট কটাত বুলি গম পাওঁ কাৰণ মই সিহঁতৰ ঘৰলৈ আহিলে তাই কথা পাতি থাকে তেনেকৈ গম পাওঁ মানে মোৰ মমায়ে যদি আহিছিলে মই সম্বন্ধত মোৰ মমাই হয় মমাই বুলি ক'ব লাগে তেওঁ আহিছিলে এতিয়া মানুহে কোৱা মতে তেওঁলৈ গৈছে বুলি গম পাওঁ কিন্তু মোলৈ কিন্তু চবেই কৈছে মোলৈ ফোন কৰিছে কিন্তু মোলৈ কোনো ফোন কৰা নাই মই সিমানখিনিহে গম পাওঁ যে সেই মানুহজনলৈকে গৈছে বুলি ঘৰটো লেপেট কটাত যোনজনলৈ গৈছে তেওঁ ঢেৰ ল'ৰাৰ লগত কথা পাতে য'ত মানুহৰ লগত কথা পাতি থাকে